হেল্ল' এভৰিৱান, আজিৰ ৰেচিপিটো হৈছে শেৱালি ফুলৰ পাতৰ বৰ। আৰু এই বৰ বনাবলৈ একেবাৰে সহজ আৰু বহুত সময়লৈকে ক্ৰিস্পি হৈ থাকে আৰু খাবলৈও সোৱাদ লগা হয়। আৰু ইয়াত মই প্ৰথমতে বেচন 3 চামুচ দি দিলোঁ, পিঠাগুড়ি 1 চামুচ দি দিছোঁ, ধনিয়া গুড়ি 1 চামুচ, জিৰা গুড়ি 1 চামুচ, লাল মিৰ্চ 1 চামুচ দি দিছোঁ আৰু ইয়াতে হালধি আৰু সোৱাদ অনুযায়ী নিমখ আৰু ইয়াতে অলপকৈ পানী দি পেলাই এই বেচনৰ ঘোলটো বনাই ল'ম। এতিয়া 2 চামুচ ৰিফাইন তেল দি ভালদৰে মিলাই ল'ম আৰু শেৱালি ফুলৰ পাতৰ বৰকেইটা তেলত ফ্ৰাই কৰি ল'ম আৰু খুব ধুনীয়াকৈ ফুলিব আৰু ক্ৰিস্পিও হ'ব। আজিৰ ৰেচিপিটো চাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজত চালে ফ'ল' কৰি দিব আৰু আজিলৈ আহিছোঁ। থেংক ইউ।